নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল JR টেকনিকেল আছামলৈ। আজি আকৌ আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো যে আপোনালোকে নিশ্চয় ভাল পাব। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপোনালোকে মিছো এপত কেনেকৈ বস্তু অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে যিকোনো প্ৰডাক্ট অৰ্ডাৰ কৰিব পাৰিব। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। তেন্তে হওক, পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইল ফোনটো অপন কৰি ল'ব। তাৰপিছত আপোনালোকে মিছো এপটো অপন কৰিব। মিছো এপটো যদি আপোনালোকৰ নাই তেনেহ'লে প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব। আপোনালোকে প্ৰথমতে মিছো এপটো অপন কৰিব। তাৰপিছত আপোনালোকে ইয়াত বহুতো প্ৰডাক্ট দেখিবলৈ পাব। তো আপোনালোকে ইয়াত যিকোনো এটা প্ৰডাক্ট ইয়াৰ পৰাই অৰ্ডাৰ কৰিব পাৰিব। তো যদি আপোনালোকৰ পচন্দৰ প্ৰডাক্ট ইয়াত নাপায় তেনেহ'লে আপোনালোকে ওপৰত গৈ চাৰ্চ কৰিব পাৰিব। ধৰি লওক আপোনালোকে এটা টৰ্চ লাইট প্ৰডাক্ট অৰ্ডাৰ কৰিব, তেন্তে আপোনালোকে ইয়াত টৰ্চ লাইট প্ৰডাক্টটো চাৰ্চ কৰিব। তো ওপৰত এনেকৈ চাৰ্চ কৰিব। টৰ্চ লাইট চাৰ্জিং। তো আপোনালোকে ইয়াত টৰ্চ লাইটটো আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকক যেনেকুৱা ধৰণৰ চাইজৰ বা প্ৰডাক্ট টৰ্চ লাইট লাগে তে আপোনালোকে ইয়াত দেখিবলৈ পাব। মোক এইটো চাইজৰ প্ৰডাক্ট লাগে, তো মই এইটো চুইচ কৰিছোঁ। তো আপোনালোকে ইয়াত আৰু বেলেগ ধৰণৰ টৰ্চ লাইট দেখিবলৈ পাব। তো আপোনালোকে ইয়াত চাব পাৰিব। আপোনালোকে টৰ্চ লাইটটোৰ পিছফালটো চাব পাৰিব, আগফালে চাব পাৰিব, এনেদৰে চাব পাৰিব। আৰু বেলেগ লাগিলে বেলেগো চাব পাৰিব। ইয়াত মই দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকে তলত আহিব, এডটো কাৰ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ আগতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে 1। আপোনালোকে যদি বেছিকৈ লাগে বেছিকৈ আনিব পাৰিব প্লাছ কৰি কিনে। তো আকৌ আপোনালোকে কণ্টিনিউ কৰি দিব। তাৰপিছত তাৰ আগতে আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো লগইন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে ডেলিভাৰী এড্ৰেছ, আপোনালোকৰ এড্ৰেছটো ইয়াত ভৰাব লাগিব। তো প্ৰথমতে এড্ৰেছত আপোনালোকে আপোনালোকৰ নেমটো ভৰাব লাগিব। প্ৰথমতে মোৰ নামটো ভৰাই দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত আপোনালোকে আপোনালোকৰ ফোন নম্বৰটো ভৰাব লাগিব। আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো, যিটো কণ্টেক্ট নাম্বাৰ হয় এইটো কণ্টেক্ট নাম্বাৰটো ইয়াত ভৰাই দিব। তাৰপিছত আপোনালোকে এড্ৰেছটো ভৰাব। আপোনালোকৰ হাউচ নাম্বাৰ বা বিল্ডিং নাম্বাৰ আপোনাৰ যিটো আছে সেইটো ভৰাব। মোৰ হাউচ নম্বৰ আছে, তো মই হাউচ নম্বৰটো ইয়াত ভৰাই দিছোঁ। তাৰপিছত আপোনালোকে তলত ৰোড নেম, আপোনালোকৰ যিটো ৰোড হয় বা যিটো এৰিয়া হয়, বা আপোনালোকৰ চহৰত হ'লে আপোনালোকৰ কলনী থাকিব, আপোনালোকৰ সেইটো নামটো লিখি দিব। মই ইয়াত এৰিয়াটোৰ নাম লিখি দিছোঁ। তাৰপিছত আপোনালোকে আপোনালোকৰ পিন নম্বৰটো দিব। তাৰপিছত আপোনালোকে ইয়াত চিটি চিলেক্ট কৰিব। আপুনি যোনখন চহৰত বাস কৰে তো আপোনালোকে চিটিটো চিলেক্ট কৰিব। আপোনালোকে তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব। আপোনালোকে যিটো ষ্টেট হয়, তো মই অসমৰ হয় সেইকাৰণে মই অসমত চিলেক্ট কৰিছোঁ। আপোনালোকে যোনখন ষ্টেটৰ হয় সেইখন ষ্টেট ইয়াত চিলেক্ট কৰিব। মই অসমৰ সেইকাৰণে মই আজি ইয়াত আসাম চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে তললৈ আহি থাকিব। তাৰপিছত দেখা পাব নিয়াৰ বাই লোকেশ্যন অপশ্যনেল। ধৰি লওক আপোনালোকৰ ওচৰত কোনো হস্পিটেল আছে, কোনো পুলিচ ষ্টেচন আছে, ধৰি লওক কোনো বিদ্যালয় বা স্কুল আছে, তে আপোনালোকে এনেকুৱা নাম দিব পাৰে আপোনালোকৰ সুবিধাৰ অৰ্থে। মোৰ ওচৰত এখন মেডিকেল আছে, মই মেডিকেলখনৰ নাম ইয়াত চিলেক্ট কৰিছোঁ। এনেদৰে ফিল আপ কৰি আপোনালোকে
এবাৰ চাই ল'ব ডিটেইলছখিনি আপোনালোকৰ ঠিকে আছে না নাই তাৰ পিছত আপোনালোকে ইয়াত সেভ এড্ৰেছত কন্টিনিউত ক্লিক কৰি দিব সেভ এড্ৰেছ কন্টিনিউত সিলেক্ট ক্লিক কৰি দিব ক্লিক কৰি তাৰ পিছত আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব তাৰ আপোনালোকৰ থাকিব আপোনালোকে কিহৰ দ্বাৰা পেমেন্ট কৰিব আপোনালোকে যদি ইউপিআই দ্বাৰা পেমেন্ট কৰে ইউপিআই দ্বাৰা কৰিব পৰা আপোনালোকে যদি কেছ ডেলিভাৰি কৰে কেছ অন ডেলিভাৰি কৰে কেছ ডেলিভাৰি কৰিব পাৰিব তো মই কেছ ডেলিভাৰি কৰিম বা মই কেছ ডেলিভাৰিত ক্লিক কৰি দিছো তাৰ পিছত আপোনালোকে পে কেছ অন ডেলিভাৰি তাত আপোনালোকে ক্লিক কৰি দিব ৰাইট সাইডে দেখিবলৈ পাইছে তাত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব আপোনালোকৰ প্ৰডাক্টৰ ইয়াত দামটো যোনটো দাম হয় এইটো দামটো দেখিবলৈ পাব দামটো চাই ল'ব তাৰ পিছত আপোনালোকে তলত কন্টিনিউ অপচনত আপোনালোকে কন্টিনিউ ক্লিক কৰি দিব কন্টিনিউ ক্লিক কৰি তাৰ পিছত আমাৰ প্লেস অৰ্ডাৰত ক্লিক কৰি দিব প্লেস অৰ্ডাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ অৰ্ডাৰটো সাকসেসফুল হৈ যাব তো আপোনালোকে এনেদৰে আপোনালোকৰ যিকোনো প্ৰডাক্ট আপোনালোকে মিছো এপত অৰ্ডাৰ কৰিব পাৰিব তো আপোনালোকে এতিয়া অৰ্ডাৰটো কেনেকৈ চাব আপোনালোকৰ অৰ্ডাৰটো হৈছে নে হোৱা নাই চাবলৈ আপোনালোকে তলত অৰ্ডাৰত ক্লিক কৰি দিব অৰ্ডাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব আপোনালোকৰ ডিটেইলছ আপোনালোকৰ প্ৰডাক্টটো দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ ডিটেইলছখিনি চাব পাৰিব আপোনালোকে ইয়াত চাই দেখিব পাৰিব যে আপোনালোকৰ অৰ্ডাৰটো কিমান দূৰ আহি গৈছে আজিৰ ভিডিঅ'টো কেনে আছিল ধন্যবাদ